হাই হেল্ল' নমস্কাৰ বন্ধু, পুনৰ মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ কাষত মই ৰিতেশ আৰু আপোনালোকে চাই আছে বি ক্লাছিক অসম। আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুন তেতিয়াহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে যদি মোৰ ফেচবুক পেজত চাই আছে তেতিয়া মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। চ' গাইজ এতিয়া যাওঁ আমাৰ ফিল্ডলৈ, যিহেতুকে ফিল্ডত আজি আমাৰ নামনি গাঁও উদযাপন সমিতিৰ ৰঙালী বিহুৰ উপলক্ষে যি পতাকা উত্তোলন কাৰ্যসূচী আছে। চ' তালৈকে যাওঁ আৰু আপোনালোকক দেখুৱাম বিহুৰ যি কাৰ্যসূচী আছে সেয়া। আৰু তাৰ আগতে যাব লাগিব দোকানলৈ, যিহেতুকে আমাৰ দোকান আছে, দোকানতো পূজা পাতল দিব লাগিব, শৰাই দিবলগীয়া আছে, যিহেতুকে আজি গণেশ পূজাও হয়। গতিকে তাৰ পৰা বাহিৰে বাহিৰে যাম ফিল্ডলৈ। আৰু ফিল্ডত গমেই পাইছে আজি ৰঙালী বিহুৰ যি পতাকা উত্তোলন কাৰ্যসূচী আমাৰ নামনি গাঁৱত, চ' সেয়া দেখাম। তো পোনপ্ৰথমতে সকলোকে ৰঙালী বিহুৰ আন্তৰিক আৰু হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। টেবলক এতিয়া গৈ থাকোঁ। আৰু গাইজ ময়ো আহি দোকানত ধুনীয়াকৈ পূজা পাতল দি ল'লোঁ। এয়া ধুনীয়াকৈ ইয়াতে শৰাই দিছোঁ, ওপৰত থ'বলৈ জেগা নাই গতিকে শৰাইখন তলতে দিছোঁ। আৰু গাইজ এতিয়া পুনৰ ঘৰলৈ যাওঁ, ঘৰৰ পৰা তাৰপিছত যাম ফিল্ডলৈ। আৰু ফিল্ডত যি আজি আমাৰ নামনি গাঁও মিলন সংঘৰ যি পতাকা উত্তোলন কাৰ্যসূচী আছে সেয়া আপোনালোকক দেখুৱাম। গাইছে পূজা পাতল দি ল'লোঁ আৰু এতিয়া গৈ থাকোঁ আৰু পুনৰ। চ' গাইজ বৰ্তমান মই আহি পালোঁ আমাৰ নামনি গাঁও ফিল্ডত। আৰু এতিয়া যি পতাকা উত্তোলন কাৰ্যসূচী আছে সেয়া হ'ব, আৰু লগতে যি বিহুৰ এতিয়া বিহুৰ নাচ নৃত্য আৰম্ভ হ'ব। গতিকে এয়া ঢুলীয়া নাচনী সকলো ৰেডি হৈ গ'ল। চ' গাইজ ইফালে আছে আমাৰ শংকৰদা কেনে বিহু বঢ়িয়া ন। আৰু ইফালে আমাৰ হুংকা আছে, নিজত আছে, ইফালে আমাৰ হামিদা আছে। হামিদা কেনেকুৱা বিহু? ভাল লাগিছে, এইবাৰ অলপ বিহু ভালকৈ হৈছে। চ' গাইজ এটা কথা বেছিকৈ ভাল লাগিছে যে বতৰটো মজা ন, একদম ধুনীয়া, ৰ'দটো নাই, ৰ'দ চ'দ নাই, একদম মজা বতৰ। এইবাৰ সকলো ওলাই আহিছে, এবাৰ বহুত মানুহ ওলাইছে। আৰু ইফালে ঢুলীয়া নাচনী সকলো ৰেডি, লগতে ইফালে বড়ো নৃত্যৰ কাৰণেও ৰেডি হৈ গৈছে। চ' গাইজ এতিয়া আপোনালোকক দেখুৱাই আছোঁ। আৰু এয়া আপোনালোকে দেখিব পাইছে বিহু নৃত্য।
5 10টা আৰু এইবাৰ এয়া বড়ো নৃত্য আৰু গাইজ মোৰ পিছফালে চলি আছে বৰ্তমান বড়ো নৃত্য আপোনালোকে দেখিব পাইছে ইয়াৰ আগতে হৈ গ'ল যিহেতুকে বিহু নৃত্য আৰু তাৰপিছতে আৰম্ভ হৈছে আমাৰ ইয়াত বড়ো নৃত্য খুব এটা ধুনীয়া পৰিৱেশ যিহেতুকে আজি ৰঙালী বিহু বিহুৰ উপলক্ষে যি আমাৰ বিহু নৃত্য লগতে বড়ো নৃত্য এয়া আপোনালোকে দেখিবলৈ পাই আছে ত' গাইজ আপোনালোকক মই ভালকৈ দেখাই আছোঁ আমাৰ জলপানত ব্যস্ত আমাৰ ৰঞ্জিত আমাৰ বিজু আমাৰ পল্লৱ শৰ্মা লৈছিয়া যিহেতুকে ৰাইজৰ কাৰণে সাজু কৰিছে সকলোৱে মিলি এতিয়া গাঁৱৰ বিহু আৰু ইফালে বিলোৱা মেলা হৈ গ'ল বিহুৰ কাৰ্যসূচী আমাৰ নামনিগাঁৱৰ সঁচাকৈ খুব ভাল লাগিল তো এইটোৱে আছিল আজি ভিডিঅ' আৰু ভিডিঅ'টো যদি আপোনালোকক ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ গাইজ জয় অসম বাই বাই